নমস্কাৰ আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হল মঙ্গলবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ ভোটাৰৰ ভোট কৰ্তন কৰা হ'ব জনালে নিৰ্বাচন আয়োগে। ভোটাৰ তালিকাৰ পৰা বাদ পৰিব ৰাজ্যৰ বহু লোকে। অসমত হ'বলগীয়া এছাৰ সন্দৰ্ভত সংবাদ মেলে যোগেদি ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে। এই মুহূৰ্তত আনিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব মৃত্যু হোৱা ব্যক্তিসকলৰ নাম। বিবাহ পাহত আবদ্ধ হৈ ঠিকানা সলনি হোৱা সকলোৰো এটা স্থানত ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম। অসমত হ'বলগীয়া এছাৰ সন্দৰ্ভত সংবাদ মেল যোগেদি ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচন বিষয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজাৰা থানাত গোচৰত জামিন মঞ্জুৰ কৰিলে ভিক্টৰ দাসৰ। গুৱাহাটী উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন। জেলৰ পৰা মুক্তি পালে ভিক্টৰ দাস। যি ঘোষণা কৰিলে আজাৰা থানাৰ গোচৰত জামিন মুক্ত কৰিলে ভিক্টৰ দাসৰ। গুৱাহাটী উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিছে এই বিশেষ খবৰ। আপুনি যদি এজন অসমীয়া হৈ ভিক্টৰ দাসক ভাল পায় তেনেহলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে অতিকে এক ভয়ংকৰ খবৰ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিলে বাংলাদেশ আদালতে। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ দোষী সাব্যস্ত কৰিলে শ্বেখ হাছিনাক। প্ৰতিবাদীক মাৰণাস্ত্ৰ আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰিলে বিৰোধী শ্বেখ হাছিনাক। হাছিনাৰ বিৰুদ্ধে 6জনকৈ প্ৰতিবাদীক হত্যা কৰাৰ নিৰ্দেশ দিয়া অপৰাধৰ বাবেই শ্বেখ হাছিনাক মৃত্যুদণ্ড ৰায় দিলে আদালতে। বিগত বৰ্ষৰ 5 অক্টোবৰত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা, যাৰ বাবেই মৃত্যুদণ্ড ৰায় দিয়া হল বাংলাদেশ আদালতে শ্বেখ হাছিনাক। পিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কি কলে বাংলাদেশ আদালতে ৰায় দিয়াৰ পিছত এটা এটাকৈ তথ্য আপোনাক জনাবলৈ যত্ন কৰিম। শ্বেখ হাছিনাই প্ৰকাশ কৰিলে আল্লাই জীৱন দিছে, আল্লাই লৈ যাব। এয়া ৰায়ক লৈ মই ব্ৰীতিগ্ৰস্ত নহয়। মৃত্যুদণ্ড ৰায় সন্দৰ্ভত শ্বেখ হাছিনাৰ এই ভয়ংকৰ মন্তব্য।